দেশত ভাৰত পাকিস্তানৰ যুদ্ধৰ দামামা চলি থকাৰ মাজতে এটা খবৰ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। এগৰাকী সুন্দৰী যুৱতীয়ে এইবাৰ শত্ৰু দেশৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে। নিজ মাতৃভূমিকে অপমান কৰিছে এগৰাকী সুন্দৰী যুৱতী। ইউটিউবাৰ হিচাপে কাম কৰি শত্ৰু দেশৰ হৈ চোৰাংচোৱাগিৰি কৰিছে ভাৰতৰে এগৰাকী যুৱতী। কোন এইগৰাকী যুৱতী? কৰ এইগৰাকী যুৱতী? কাৰ জৰিয়তে কিদৰে কৰিছে শত্ৰু দেশৰ হৈ চোৰাংচোৱা? কিদৰে সহায় কৰিছে শত্ৰু দেশক? এই সবিশেষ জানিবলৈ চাওঁ আহক আমাৰ আজিৰ এই প্ৰতিবেদনটো। সুন্দৰতাৰ আঁৰত লুকাই থাকে আন এখন মুখা। का बॉर्डर क्रॉस करने की खुशी अलग ही होती है, क्योंकि जब हिंदुस्तान और पाकिस्तान की बात आती है तो बहुत स्पेशल हो जाता है। तारे एक प्रमाण হৈছে জ্যোতি মালহোত্ৰা। সুন্দৰী হাৰিয়ানাৰ এগৰাকী ইউটিউবাৰ পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ। জ্যোতি মালহোত্ৰা নামৰ সুন্দৰীগৰাকীয়ে পাকিস্তানৰ চোৰাংচোৱাৰ ভাৰতৰ বহু গোপন তথ্য যোগান ধৰাৰ এক অভিযোগৰ পিছতে গ্ৰেপ্তাৰ হয় ইউটিউবাৰগৰাকী। নিজ মাতৃভূমিক অপমানৰ অভিযোগত গ্ৰেপ্তাৰ। এই ইউটিউবাৰৰ ISI বিষয়েৰে বহিছিল বৈঠকত। নিয়মিতভাৱে ভাৰতৰ সংবেদনশীল তথ্য যোগান ধৰাৰ অভিযোগ। দিল্লীস্থিত পাকিস্তানী ভাৰতীয় উচ্চায়ুক্তৰ ডেনিছ নামৰ এটা কৰ্মচাৰীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছে যদিও, কিন্তু এই ডেনিছক ভাৰতে আকৌ অবঞ্চিত ব্যক্তি ঘোষণা কৰি ভাৰত এৰাৰো নিৰ্দেশ দিছিল। ইফালে 2023 চনত এইগৰাকী ইউটিউবাৰে দুবাৰকৈ ভ্ৰমণ কৰিছিল পাকিস্তান। সেই পাকিস্তান ভ্ৰমণৰ সময়তে জ্যোতিক ডেনিছে চিনাকি কৰোৱাই দিছিল পাকিস্তানৰ বহুকেইটা চোৰাংচোৱা বিভাগৰ বিষয়াৰ সৈতে। কোনেও সন্দেহ নকৰিবলৈ নিজৰ নাম সলাইছিল যাত্ৰা ৰান্ধৱা নামেৰে। হোৱাটছআপ, টেলিগ্ৰাম, স্নেপচেটৰ দৰে এপৰ জৰিয়তে যাত্ৰা ৰান্ধৱা নামেৰে চোৰাংচোৱাৰ সৈতে কথা পাতিছিল জ্যোতি। সিমানেই নহয়, শেহতীয়াকৈ পাকিস্তানী চোৰাংচোৱাৰ সৈতে ইণ্ডোনেছিয়া ভ্ৰমণ কৰিছিল জ্যোতি। ছচিয়েল মিডিয়াত জ্যোতিয়ে পাকিস্তানক সদায় ধৰাতলসীৰ পাত সজাবলৈ এখন ধুনীয়া ছবি উপস্থাপনৰ চেষ্টা কৰিছিল। ধুনীয়া ধুনীয়া ঠাইসমূহ পাকিস্তানৰ দেখুৱাবলৈ চেষ্টা কৰিছিল ইউটিউবৰ জৰিয়তে। জ্যোতি মালহোত্ৰাৰ লগতে আন 6গৰাকী নাগৰিককো গ্ৰেপ্তাৰ কৰিছে এতিয়া পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অপৰাধত। का बॉर्डर क्रॉस करने की खुशी अलग ही होती है, क्योंकि जब हिंदुस्तान और पाकिस्तान न्यूज़ डेस्क रिपोर्ट, आसाम रिपोर्ट 24/7। চকু ৰোগীৰ বাবে সুখবৰ। চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ। মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ। চৰকাৰী বেচিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয়, য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয়। লগতে ENT, ছালৰ ৰোগ, দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ। নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ। থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত। অতি কম খৰচতে চকুৰ অপাৰেশ্যন, পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 977981491403 অথবা 9779804958450450।